গুড মৰ্নিং ৰাতি পুৰা বৰষুণ সেইকাৰণে বতৰটো ঠাণ্ডা ব্ৰাছ লৈ ষ্টাৰ্ট কৰি দিলোঁ আজি আৰু কোমোৰা আকৌ মই চব্জিৰ কাৰণে কাটি থকা নাই দেই জুচৰ কাৰণেহে কাটি আছোঁ ৰাতিপুৱাই খালী পেটত মই যেতিয়াই সময় মিলে কোমোৰা জুচ খাওঁ কাৰণ ইয়াত বহুত বেছি হেল্থ বেনিফিটছ আছে আপোনালোকে খাই পোৱা নাই যদি খাই চাবচোন গুটি আৰু বাকলিটো গুচাই এইদৰে গ্ৰাইণ্ডাৰত অকণমান পানী দি পেষ্ট বনাই ল'ব আৰু দেন চেকনিখনত চেকি ল'ব স্পেচিয়েলি খাওঁ মই কাৰণ ই বডিটো ডিটক্সিফাই কৰি দিয়ে আৰু মেটাবলিজিমতো বহুত হেল্প কৰে আৰু দেখিছেনে একদম চেপি লাষ্টলৈকে ৰসটো উলিয়াই লৈছোঁ খাবলৈ বিশেষ বেছি সোৱাদ নাই অলপ মিঠা ফিল হয় মোৰ ভালেই লাগে বাৰু আৰু লগত ঠাণ্ডাটো কিন্তু ফিল কৰি যাব দেই এতিয়া বোলো ৰ'দ ওলোৱাৰ আগত ওচৰৰ দোকানখনৰ পৰা আহোঁ ওলালোহে ৰ'দো ওলালে নহয় এয়া অংকুৰদা দোকানতে আহিছিলোঁ কেইটামান কাৰ্টুন লৈ ল'লোঁ কাৰণ মোৰ পেকিং কৰিব লগা আছে বহুত বস্তু আৰু মেগী 2 পেকেটো লৈ ল'লোঁ ভাবিছিলোঁ আজি গোটেই দিনটো কি কৰোঁ দেখাম বাট 1 মিনিটত পচিবল নহয় কাৰ্টুন দাঙিব নোৱাৰি ৰিক্সাত উঠি আৰু ৰুম পালোহি আৰু বনাই ল'লোঁ মেগী অকণমান লগতে গ্ৰীণ টি আৰু এই কেকটো মোৰ যে বিৰাট ভাল লাগে আজিলৈ ইমানেই আছিল যদি ভাল লাগিল লাইক কমেণ্ট